মৰ্ণিং আৰু সকলোকে মাঘ বিহু হিয়াৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজি হৈছে উৰুকা, আৰু উৰুকা বুলি ক'লে সকলোতো জানে ভেলাঘৰ খানা, আৰু কাইলৈ হৈছে বিহু, আৰু বিহু বুলি ক'লে মাঘ বিহু বুলি ক'লে ভোগৰ বিহু। এতিয়া প্ৰায় 10টামান বাজিব, 9টাও বাজি গ'ল। এতিয়া ঘূৰি চাওঁতেহে গম পাইছোঁ। আৰু ৰ'দ নাই ওলোৱা, বহুত কিবা ধোঁৱা কুঁৱলী টাইপৰ হৈ আছে। তামাম ঠাণ্ডা পৰিছে এইকেইদিন। আৰু মাঘ বিহুৰ কাৰণে এইটো কি বস্তু গম পাইছে নাই? এইটোক কয় চুঙা পিঠা। আৰু এয়া বাঁহ কাটি থৈ দিছোঁ, আৰু এয়া চাউল তিয়াই থৈ দিছোঁ, আৰু আজি সন্ধিয়া চুঙা পিঠা বনাম। বিহু হৈছে ভোগৰ উৎসৱ, তো পিঠা পনা জলপান লাড়ু সকলো বনোৱা হয় মাঘ বিহুত। আৰু মাঘ বিহুত ভেলাঘৰ বনোৱা হয়, আৰু সেয়াও দেখাম। আৰু চাই থাকক আপোনালোকে মোৰ ভিডিঅ'টো। নাও যাব লৈছোঁ এফালে লগৰ এজনৰ ঘৰত, আৰু এতিয়া মই মোৰ বেষ্ট ফ্ৰেণ্ড এজনক লগ পাম, আৰু তাৰপিছত চাওঁ কি দেখাব পাৰোঁ। আৰু চাওক ভেলাঘৰ কিমান ধুনীয়াকৈ বনাইছে, এইটো ভেলাঘৰ। আৰু এয়া দেখিছেনে? মই আছোঁ জৰাবাৰীত, আৰু মোৰ লগৰ এজনৰ ঘৰত। আৰু এয়া চাওক শিৱলিংগ, আৰু কিমান ধুনীয়াকৈ বনাইছে। মেজিটো অকণমান ওচৰৰ পৰা দেখাই আহিম এতিয়া। আৰু ভেলাঘৰ বহুত ধুনীয়া আৰ্হিত বনাইছে চাওক। এইটো ঢেঁকী, আৰু এইটো চৰাই। দাদাহঁতে এয়া ভেলাঘৰ বনাইছে জৰাবাৰীত, আৰু এইফালে দেখিবলৈ পাইছে চৰাই বনাইছে প্ৰদৰ্শনীৰ কাৰণে। আৰু কি কি বনাইছে? এইটো ভীষ্ম, এইটো মানে আজিৰ দিনত ভীষ্ম বধ হয় নহয়, আজি ইচ্ছা মৃত্যু থাকে তেওঁ, গতিকে আজি তেওঁৰ বাবে এইটো বনোৱা হৈছে। হয়। আৰু আগতেতো মানুহটো বনোৱা হৈছে, মানুহটো বনোৱা হৈছে। এইটো ভোগালী বিহুত এসাঁজ খাই যে মানুহে, খোৱাৰ বাবে ধৰি লওক এইটো দেখাইছে, এটা প্ৰদৰ্শনী দিছে। আৰু প্ৰদৰ্শনী, আৰু সেইটো গড় এটা দিছোঁ। গড় এটা মই দেখাম বাৰু। গড়টো মানে আমাৰ অসমৰ একদম মানে এশিঙীয়া গড় যে আমাৰ অসমত এশিঙীয়া গড়ৰ বাবে বিখ্যাত, গতিকে এইটো বনোৱা হৈছে। তাৰ আৰ্হিত বনোৱা হৈছে। আৰু মোৰ লগত ডিপু ফেইন হয় যেতিয়া মোৰো লগৰ, আৰু ইয়াত জৰাবাৰীত আহিলোঁ আজি, ধুনীয়াকৈ ইয়াৰ ভেলাঘৰ দেখালোঁ, আৰু লগ পাই ভাল লাগিল। কি ৰাতিলৈ খানা চানা খাবা নেকি? ৰাতিলৈ খানা চানা বিশেষকৈ কাইলৈ ৰাতিপুৱাহে মানে এইটো মেজি জ্বলোৱা হ'ব। মেজি জ্বলোৱাৰ পিছত আৰু বহুত প্ৰগ্ৰাম আছে, অন্য প্ৰগ্ৰাম। সেই প্ৰগ্ৰাম এতিয়া লিষ্টটো বৰ্তমান বনাই আছে, এতিয়ালৈকে হোৱাগৈ নাই। ঠিকে আছে, বনাই হ'লে দিয়া হ'ব ভেলাঘৰ। আৰু আজি মাঘ বিহু যেতিয়া, আৰু এনজয় কৰা। আৰু কি ৰাতি কি পিঠা চিঠা এইবোৰ তুলিব যাবানে নাই? এইবোৰতো উঠি আছে, অলৰেডি খৰি চৰি অনা হৈ গৈছে। মানে কাইলৈ ৰাতিপুৱাইতো মেজি জুই জ্বলিবই, জ্বলাৰ পিছতে আমাৰ ভেলাঘৰো জুই জ্বলিব। হয়। তাৰপাছতে মেজি, তাৰপাছত সকলো ৰাইজৰ শুভ কামনাৰে বনাইছোঁ। আৰু লগ পাই ভাল লাগিল দেই। অসমবাসীলৈ শুভেচ্ছা থাকিল, ধন্যবাদ। আৰু ধুনীয়াকৈ এতিয়া ভেলাঘৰত আৰু কি কি বনাইছে দেখাই আছোঁ। প্ৰদৰ্শনীৰ কাৰণে চৰাই বনাইছে চাওক। আৰু ঢেঁকীটোতো মই অলপ আগত দেখালোৱেই, ঢেঁকী। এইফালে চাওক, এইফালে আছে ভীষ্ম সৰহসজ্জা চাওক। আৰু আমাৰ অসম যিহেতু এশিঙীয়া গড়ৰ বাবে বিখ্যাত, তো ধুনীয়াকৈ এইফালে চাওক গড় বনাই থৈ দিছে, এশিঙীয়া গড়। আৰু এয়া চাওক ধুনীয়া আৰ্হিত বনাইছে কিন্তু। আৰু এইটো চাওক এটা সৰু পুখুৰী এটা, আৰু ইয়াত চাওক কি ধুনীয়াকৈ কাছৰ বনাই থৈ দিছে, আৰু এখন উৰাজাহাজ। বহুত ধুনীয়া আৰ্হিত বনাইছে কিন্তু ভেলাঘৰ, ভাল লাগিছে দেই, বহুত ধুনীয়া আৰ্হিত বনাইছে। এয়া মাছ মাৰি আছে, খালৈ আৰু পলহ আৰু খালৈ। এয়া চাওক মাছ মাৰি আছে, বহুত ধুনীয়া আৰ্হিত বনাইছে ভেলাঘৰ, ভাল লাগিছে। আমাৰ মৰিগাঁৱতে ইমান ধুনীয়াকৈ বনাইছে। তোমালোকৰ এইখিনি নগাঁৱত পৰে নেকি? নগাঁৱত পৰে ন? থানা ৰহা পৰে যেতিয়া নগাঁও বুলি কয়। নগাঁও পৰে। এনেই সমষ্টি হিচাপত মৰিগাঁও পৰে। এয়া ভেলাঘৰৰ ভিতৰত। আৰু এয়া মোৰ লগত আছে বশিষ্ঠ, মোৰ বেষ্ট ভাই। আৰু মাঘ বিহু যিহেতু ভোগৰ বিহু, তো খোৱা বোৱাই মেইন। আৰু মাঘ বিহু হয়নে নাই? আপোনালোকে খাব ভালদৰে, বিহু বুলি ভালদৰে খাব, ভালদৰে এনজয় কৰিব, এয়াই আৰু। তো গাইজ, হেপী ভোগালী বিহু সকলোৱে থাকিল। আৰু এতিয়া আজি সন্ধিয়া টাইমত কি কৰোঁ কি নকৰোঁ, আৰু খানা চানা খোৱা হয়, পাৰ্টি চাৰ্টি চব দেখাম বাৰু। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব।
মৰ্ণিং টাইমত দেখাইছিলোঁ চুঙা পিঠা আৰু এতিয়া খোৱা টাইম মানে বনোৱা টাইম। আৰু এইফালে চাওক, এফালে চাউল ভৰাই দিয়া হ'ব, বৰা চাউল এয়া বাঁহৰ চুঙাত। আৰু তাৰপিছত খেৰৰ দি সোপা দি মুখখন বন্ধ কৰি জুইত পুৰা হ'ব। এয়াই হৈছে চুঙা পিঠা আৰু এতিয়া বনাম চুঙা পিঠা। এতিয়া জুই ধৰিম ইয়াত আৰু সন্ধিয়া হ'ব আৰু এতিয়া বৰ্তমান প্ৰায় 4:30 বাজিল, সন্ধিয়া সময় হ'ব আৰু 5 বাজিলে আজিকালি আন্ধা হয়ে। আৰু এতিয়া জুইত পুৰিম, এতিয়া জুই ধৰিম ইয়াত চুঙা পিঠা বনাবলৈ। চুঙাত এতিয়া চাউল ভৰাই আছোঁ, চাউল ভৰাই পেলাই জুইত পুৰিম। বৰা চাউল হয় এয়া। এতিয়া জুইত পুৰিমগৈ। এয়া চাওক আৰু এয়া চুঙা পিঠা, এয়া চাওক মুখত সোপা দিয়া হৈ গ'ল খেৰৰেদি। আৰু এতিয়া এয়া ধুনীয়াকৈ পুৰি দিম। আৰু এয়া এতিয়া জুইত পুৰিম। 15-20 মিনিটমান সময়ৰ প্ৰয়োজন হ'ব। এনেদৰে চুঙা পিঠা বনোৱা হ'ব। আৰু চুঙা পিঠা হোৱাৰ সময়ত যোনটো গোন্ধ ওলায় বহুত ধুনীয়া লাগে গোন্ধটো। আৰু এতিয়া খাবলৈ হৈ যাব, খাম এতিয়া আৰু। সফা উলিয়াই দিলোঁ আৰু এতিয়া চুঙা কাটিব লাগে আৰু চুঙা পিঠা এতিয়া খাব লাগে। মানে গৰমে গৰমে উলিয়াইছোঁ যে, তো ফালি দিয়াৰ লগে লগে লাগি ধৰে বাঁহত। এয়া চুঙা পিঠা এতিয়া জুইত পুৰি লগে লগে উলিয়ালোঁ, তো মানে বাঁহত লাগি ধৰিছে। তো কাইলৈ মৰ্ণিং টাইমত ধুনীয়া হ'ব খাবলৈ। মৰ্ণিং টাইমত আকৌ ভালদৰে দেখাম। আৰু এতিয়া এয়া টেষ্ট কৰি চাই আছোঁ আৰু গৰমে গৰমে টেষ্ট কৰি ভাল লাগে, ধুনীয়া এটা গোন্ধ ওলায় চুঙা পিঠা এয়া পিঠাৰ পৰা। মিঠৈ লগাই খাব পাৰে, চাহৰ লগত খাব পাৰে আৰু দৈ গাখীৰ লগত। আৰু এতিয়া ঠাণ্ডা যিহেতু, এতিয়া দৈ গাখীৰ নাখাওঁ, কাইলৈ খাম। এণ্ড গুড মৰ্ণিং। আৰু বৰ্তমান গা পা ধুই আহিলোঁ আৰু আজি হৈছে বিহু। আৰু এতিয়া মৰ্ণিং উঠিয়ে চাহ খাই লওঁ। আৰু কালি যে দেখিছিলে চুঙা পিঠা, এয়া আজি মৰ্ণিং আৰু খাই ভাল লাগে। এতিয়া চাহ খাই লওঁ। ভোগালী বিহু, ভোগৰ বিহু, ভোগালী বিহু গাইজ। আৰু যোৱাকালি উৰুকা, কালি চুঙা পিঠা খোৱাৰ পিছত তাৰপিছত আমাৰ খেলৰ ভোজ আছিল, তো তালৈ গ'লোঁ। আৰু তাৰপিছত তাত ভিডিঅ' বনোৱা নহ'ল। এনিৱেজ আজি হৈছে বিহু আৰু সকলোকে গুড মৰ্ণিং আৰু ভোগালী বিহু ইয়াৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু বৰ্তমান প্ৰায় মৰ্ণিং 10মান বাজিল, কাৰণ আজি অকণমান শুই উঠা দেৰি হ'ল। কালি মানে যোৱাকালি ৰাতি যিহেতু খোৱা দেৰি হ'ল, তো আজি শুই উঠাও দেৰি হ'ল। তো এতিয়া চাহ পিঠা খাই আহিলোঁ। আৰু আজি মোৰ লগৰ ফ্ৰেণ্ড এজন আহি আছে গোলাঘাটৰ পৰা, মোৰ বহুত ভাল বন্ধু হয়। আৰু ফ্ৰেণ্ড এজন আহি আছে বিহু বুলি, আৰু খানা চানা খাম, ক'ৰবালৈ যাম আৰু বহুত তেনেকুৱা প্লেন আছে। নেক্সট ভিডিঅ'বোৰত সেইবোৰ দেখিবলৈ পাব। তো মোৰ চেনেলৰ সৈতে কানেক্ট হৈ থাকক। এতিয়া 12টামান বজাত সি পাই যাবহি, তো তাক লৈ আনিব যাম মৰিগাঁও টাউনৰ পৰা। এনিৱেজ সকলোকে আকৌ এবাৰ হেপী ভোগালী বিহু। আৰু আজি মৰ্ণিং ভেলাঘৰ জ্বলাই দিয়া হয়। আৰু মেজিবোৰ কিছুমান প্লেচত আৰু মেজিবোৰ কিছুমান ঠাইত উৰুকা নিশাই জ্বলাই দিয়া হয়, বাট সকলোতে অকণমান নিয়ম বেলেগ বেলেগ। আৰু ধুনীয়া ধুনীয়া ভিডিঅ' আহি আছে মোৰ চেনেলত, আৰু কানেক্ট হৈ থাকক। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আৰু এইটোৱে আছিল মাঘ বিহু ভিডিঅ'। আৰু মাঘ বিহু বুলি ক'লে এতিয়া ম'হযুঁজ হ'ব, কিবা কিবি, চব দেখাবলৈ ট্ৰাই কৰিম। মোৰ চেনেলৰ সৈতে কানেক্ট হৈ থাকক আৰু সকলোকে আকৌ এবাৰ হেপী ভোগালী বিহু। আৰু আজিলৈ ইমানেই, আৰু ভিডিঅ'টো সমাপ্ত কৰিছোঁ। আৰু যদি নতুনকৈ মোৰ চেনেলত ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে এটা লাইক নিশ্চয় কৰিব। থেংক ইউ ছ' মাছ গাইজ, লাভ ইউ অল এণ্ড বাই বাই।